হাই ফ্ৰেণ্ডছ, মই মুনমি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল MBR ফেমিলিলৈ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া বাজিল ৰাতিপুৱা প্ৰায় 5:30 আৰু এতিয়া মই অলপ আগতে শুই উঠিলোঁ। চোতাল ঘৰ সাৰা হৈ গ'ল আৰু এতিয়াও অলপ আন্ধাৰ হৈ আছে, ভালদৰে পোহৰ হোৱাই নাই। আৰু বাকী বাচন বৰ্তন ধুই গা পা ধুই এতিয়া সোমাইছোঁহি পাকঘৰত। আৰু এতিয়ালৈকে সময় প্ৰায় বাজিল 7টা। আৰু এতিয়া মই বনাই আছোঁ মেগী বাবুক টিফিনত দিবলৈ। ভাত ইতিমধ্যে বনোৱা হৈ গ'ল, চাহ বনোৱা হৈ গ'ল আৰু চাহ আমি খাম চিৰাৰে। আৰু এয়া টিফিনত নিবলৈ বাবুৰ বাবে মেগী বনাইছোঁ। মেগীখিনি প্ৰথমতে অলপ সময় উতলিবলৈ দি পানীখিনি পেলাই দি তাত অকণমান মছলাৰে এইদৰে চিম্পুলকৈ মেগী বাবুক টিফিনত নিবলৈ বনাইছোঁ। আৰু এয়া চাহ ৰেডি কৰিছোঁ খাবলৈ। আৰু এতিয়া বাবুক উলিয়াই দিবলৈ লৈছোঁ স্কুললৈ নিবলৈ। আৰু ভাত কেইটামান খুৱাই বাবুক উলিয়াই দি গৈ স্কুলত নিবলৈ। স্কুল নিবলৈ ওলাইছোঁ। স্কুল গৈ এতিয়া ৰেডি আৰু এতিয়া যাওঁ আৰু বাবু আৰু এতিয়া স্কুলখনত আহি পালোঁ। আৰু এতিয়া বাবুক কিনি দিব লাগিব বহী দোকানখনলৈ আহিলোঁ আৰু বহীবিলাক কিনি দিলোঁ। আৰু এতিয়া বাবুক থৈ আহোঁগৈ তাৰ শ্ৰেণীত। আৰু এতিয়া অলপ সোনকালে আহিলোঁ আজি আৰু বহি কিনাৰ কাৰণে, সেইবাবে বেছি ল'ৰা ছোৱালী এতিয়ালৈকে অহা নাই। আৰু চৌহদৰ পৰা এইদৰে হাত ধুই ল'ৰা ছোৱালীবোৰৰ ভিতৰত এণ্ট্ৰি কৰাইছে, সেইটো ভাল লাগিল। আৰু এতিয়া প্ৰায় ছুটি দিবলৈ হৈছে, আমি ৰৈ আছোঁ কেণ্টিনৰ সন্মুখত। আৰু এতিয়া বাবুক উলিয়াই দিলে বাবুক ল'মহি আৰু লৈ ঘৰলৈ যাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। এয়া বাবুক পাই গ'লোঁ, বাবুক লৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ আহিলোঁ। আৰু বাবু সঁচাকৈ বহুত ডাঙৰ হয়, সি নিজৰ জোতা নিজে খুলিব ধৰিছে ঘৰলৈ আহি। হাই গাইজ, এতিয়া বাজিল 12:30 আৰু এতিয়া ঘৰলৈ আহি পালোঁ। আৰু এতিয়া ভাত বনাব লাগিব, খাব লাগিব আৰু কাম আছে সেইবিলাক কৰিব লাগিব। তেতিয়াহ'লে আৰু পিছত লগ পাম আপোনালোকক। এতিয়া কামত লাগোগৈ। আৰু বাবুৱে নিজে চাৰ্টটোও খুলিছে আজি। হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? যোৱাকালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, কাৰণ কালি দুপৰীয়াৰ পৰা বৰ মূৰৰ বিষ আৰম্ভ হ'ল মোৰ। আৰু এতিয়া বিষাই আছে মূৰটো, সেইকাৰণে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। আৰু আজি ৰাতিপুৱা বাজিছে এতিয়া সময় 7:30 আৰু এতিয়ালৈকে মই বনালোঁ ভাত আৰু আলু ভাজি বনাই আছোঁ, লগতে বনাই আছোঁ লুচি। আৰু বাবু এতিয়া উঠা নাই, এতিয়া বাবুক উঠাম আৰু স্কুল আছে, তাৰ স্কুললৈ নিব লাগিব। আৰু তেতিয়াহ'লে বাবুক উঠাই লওঁ আৰু ভাবিলোঁ এইখিনি সময়তে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নহ'লে আৰু পিছলৈ বাদ পৰি থাকিব। আৰু কালি যিহেতু ভিডিঅ'টো শেষ কৰা নহ'ল, সেইবাবে ভাবিছোঁ আজি কণ্টিনিউ কৰোঁ আৰু আজি ভিডিঅ'টো শেষ কৰোঁ, সেইবাবে আপোনালোকৰ আগত ওলালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰাৰ লগতে বেলটো বজাই অল কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, মই এতিয়া বাবুক জগাই লওঁ। গুড মৰ্ণিং কোনো বেটা। অচনো বা স্কুল আছে, অচনো বা স্কুল আছে বা অচনো। আৰু ব্লেংকেটখনৰ ভিতৰত কোন লুকাইছে চাওঁ, মুখখন চাওঁ। আৰু এয়া আলু ভাজি লগতে বনালোঁ লুচি ভাত। আৰু বাবু এয়া টিফিনত লুচি আৰু আলু ভাজি দিলোঁ, পানীৰ বটল বেগ এই সকলোবিলাক ৰেডি। আৰু বাবুকো ৰেডি কৰিলোঁহি। আৰু বাবু স্কুলৰ পৰা ঘৰত আহি গেটখন খোলাতে আজি হাতখনত আঙুলি কেইটাত ভালেখিনি দুখ পালে। বাজিল 12:40 আৰু এতিয়া ঘৰত আহি পাইছোঁ অলপ সময় আগতে। আৰু এয়া বিচনাখনৰ অৱস্থা এয়া হৈ আছে, এইবোৰ সামৰিব লাগিব, ভাত ৰান্ধিব লাগিব, বাবুক গা ধুৱাব লাগিব, কাপোৰ কানি ধুব লাগিব। এইবোৰ কৰোঁতে 3টা। আৰু তাৰপিছত আপোনালোকক পুনৰাই লগ পাম। হাই গাইজ, গুড ইভিনিং। এতিয়া পাইছে সন্ধিয়া 6:15 হ'ল। আৰু এইখিনি সময়ত মই এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ। আৰু আমি তিনিওৱে যাম। আৰু বাবুৰ কিছুমান বস্তু ল'বলগীয়া আছে, মানে সৰু সুৰা ঘৰত পিন্ধা কাপোৰ, আৰু সেইখিনি ল'ম। আৰু পিছত বজাৰলৈ গৈ আপোনালোকক লগ পাই আছোঁ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যদি ভাল লাগে লাইক এটা কৰি দিব, লগতে চেনেলটোকো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাই থাকক, আঁতৰি নাযাব। আৰু মই এতিয়া বজাৰলৈ যাই আহোঁ। আৰু বজাৰৰ পৰা কি নানো আপোনালোকক দেখাম এতিয়া। তেতিয়াহ'লে বলক বজাৰলৈ মোৰ সৈতে।
এতিয়া দেখাব লৈছোঁ এইটো মই আনিছোঁ আৰু বাবুৰ অৰেঞ্জ কালাৰটো খুবেই প্ৰিয় আৰু যিকোনো কাপোৰ কানি যিকোনো বস্তু ল'লে সদায় অৰেঞ্জ কালাৰৰে ল'ব বিচাৰে আৰু সেইযোৰ কাপোৰ ল'লোঁ অৰেঞ্জ কালাৰৰ কাপোৰযোৰ সিমান পচন্দ হোৱা নাই যদিও মোৰ তথাপিও অৰেঞ্জ কালাৰৰ কাৰণে সি পচন্দ কৰি ল'লে আৰু গেঞ্জিটো আনিছে অৰেঞ্জ কালাৰো আৰু অৰেঞ্জ কালাৰৰ কাপোৰ নাপালোঁ সেইকাৰণে লোৱা নহ'ল আৰু এই ব্লু কালাৰটো মোৰ এটা ব্লাউজ আৰু কিছুমান বস্তু আনিছোঁ সেইবোৰ আৰু তাকো দিয়া আজি নেদেখোঁ আৰু বন্ধুসকল এতিয়া বজাৰৰ পৰা আহি পালোঁ আৰু বাবুৱে কি আনিছে আপোনালোকতো বাবুৱে দেখুৱাই দিলে আৰু এতিয়া অলপ সময় বাবুৰ লগত কটাম তাৰপিছত ভাত বনাবলৈ যাম ভাত বনাম আজি দালিৰে আৰু অলপ সময় বাবুৰ সৈতে হাঁহি ধেমালিৰে কটোৱাৰ পিছত তাক অলপ লিখালোঁ এইদৰে আৰু তাৰপিছত এতিয়া আৰু ভাত বনাব যাম ইতিমধ্যে মই ভাত আৰু দালি সিজিবলৈ দি আহিছোঁ পাকঘৰত আৰু এয়া কবি ভাজি আজি ৰাতি খাবলৈ আৰু এয়া হৈছে হাই গাইজ সেইদিনা ভিডিঅ'টো শেষ কৰিম বুলি শেষ কৰা নহ'ল আৰু যোৱাকালিও ভিডিঅ' কৰা নহ'ল আজি হৈছে নেক্সট ডে মানে 15 ফেব্ৰুৱাৰী আৰু আজিহে মই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ আপোনালোকৰ আগত আচলতে এই দুদিন মোৰ খুব মূৰ বিষাই আছে সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই আৰু ভিডিঅ' এডিট কৰা নাই মূৰৰ বিষৰ কাৰণে আৰু আজি ভাবিলোঁ ভিডিঅ'টো অলপ এডিট কৰোঁ আৰু আজিও মূৰটো বিষাই আছে বিচনাত শুই আছিলোঁ আৰু হাজবেণ্ডে ভাত বনাই আছে আৰু এতিয়া ভাবিলোঁ অলপমান মানে কমিছে আৰু ভিডিঅ'টো এডিট কৰোঁ আৰু এতিয়া চাই দেখোঁ যে ভিডিঅ'টো শেষ কৰা হোৱাই নাই সেইবাবে ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু দেৰিকৈ হ'লেও আপোনালোক সকলোলৈকে ভেলেণ্টাইন ডে'ৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে চাগে ভেলেণ্টাইন ডে'টো ভালে কুশলে গ'ল আৰু আচলতে ভেলেণ্টাইন্স ডে' বুলি কোনো কথা নাই মৰমৰ বতৰা সকলো দিনতে সকলোলৈকে দিব পাৰি আচলতে কি জানানে প্ৰেম যে কেৱল প্ৰেমিক প্ৰেমিকাৰ মাজতে হ'ব বা ল'ৰা ছোৱালীৰ মাজতে হ'ব তেনেকুৱা নহয় প্ৰেম কিন্তু এজন বন্ধুৰ লগত আনজন ফ্ৰেণ্ডৰো প্ৰেম হ'ব পাৰে বা মা দেউতা ভাতৃ বা যিকোনো ৰিলেটিভৰ লগত প্ৰেম হ'ব পাৰে মানে প্ৰেম মানে যে প্ৰেমিক প্ৰেমিকা হ'ব তেনেকুৱা কোনো কথা নাই প্ৰেম হৈছে হৃদয়ৰ অনুভূতি প্ৰেম হৈছে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ বৈ যোৱা নিজৰা যি কি নহওক মোৰ ভাৱটো আপোনালোকক জনালোঁ আৰু প্ৰেমৰ সংখ্যা দিবলৈ নাযাওঁ আৰু বেছি কথা ক'বলৈ মোৰ আজি মন নাই আৰু আজিৰ দিনটোতে 14 ফেব্ৰুৱাৰীতে 2019 চনৰ যিসকল দেশৰ জোৱান পুলৱামাত সংঘটিত বোমা বিস্ফোৰণ আহুতি দিলে আমাৰ দেশৰ কাৰণে সিহঁতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ সঁচাকৈ যিসকল দেশৰ আমাৰ বীৰ জোৱান আছে সিহঁতসকলে বহুত কষ্টৰে আমাৰ দেশখনক ৰক্ষা দিয়াৰ লগতে আমাকো সুৰক্ষা দি আহিছে আৰু সিহঁতসকলক মই মোৰ ভিডিঅ'ৰ যোগেদি প্ৰণাম জনাইছোঁ সঁচাকৈ সিহঁত বহুত মহান আৰু যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু লগ পাম নতুন এটা ভিডিঅ'ত পুনৰাই তাৰে আশাৰে আজি ভিডিঅ'টো সামৰিছোঁ টাটা বাই বাই